হয়, নিশ্চিতভাৱে ক'ব লাগিব হিন্দু দেৱী দুৰ্গা মাৰ আৰাধনাৰে আচলতে আজি দুৰ্গোৎসৱ পালন কৰা হয় আৰু হিন্দুসকলৰ সকলোতকৈ ডাঙৰ পূজা এই পূজা আৰু আজি ষষ্ঠী আৰু ষষ্ঠী উপলক্ষে যোৰহাটৰ ঠাকুৰবাৰীত কিদৰে আয়োজন চলাই থকা হৈছে আৰু আজি যিহেতু দুৰ্গা মাক পাতত তোলা হ'ব কিদৰে আয়োজন চলাই থকা হৈছে আৰু কিমান সময়ত আচলতে দুৰ্গা মাক পাতত তোলা হ'ব আমি সকলোবিলাক ইয়াৰ কমিটিৰ কিছু লোক আছে আমি তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম আৰু আমি পোনপ্ৰথমে আচলতে কমিটিৰ এজন বিষয়ববীয়া ওচৰলৈ আহিছোঁ আজি যিহেতু ষষ্ঠী উপলক্ষে কি ক'ব বিচাৰিব কালী মাতা সমিতি আমাৰ কমিটিৰ নাম আছে 30 বছৰৰ পৰা আমি এইটো অলৰেডি পূজা কৰি আছোঁ 30 বছৰ হৈ গ'ল আৰু কালি আমাৰ দাণ্ডিয়া আছিলে ইয়াত और आज ही हमार मेहंदी मतलब की कहते हैं मेहंदी प्रतियोगिता से हमार और वो काली हमार मार बर्थडे सप्तमी दिन हमें बर्थडे सेलिब्रेट करो गुजुली बर्थडे आसे कोई हमार पुरोहित की कोई हवन हबो एक कुंडिया एक আমাৰ প্ৰগ্ৰামে 30 বছৰ পৰা কন্টিনিউ কৰি আছো আৰু আজি যেহেতু পাতত তোলা হ'ব মাক ইনে কিমানটা সময়ত আচলতে কেতিয়া 3:30 পৰা আৰম্ভ হ'ব 3:30 পৰা আৰম্ভ হ'ব 22 পাৰ্টিচিপেট আছে আৰু ইহঁতি আহি ইয়াতে ড্ৰয়িং मतलब হাতত মেহেন্দি লগাব বেলেগৰ আৰু তাৰ ভিতৰত আমি কম্পিটিশ্যন ৰাখিছোঁ আমি তখন এমাউণ্ট এটা কিবা হ'ব এইটোৱে জাষ্ট এইটো মাৰ কাৰণে হয় এইবোৰ আমি যি কৰি আছোঁ এইগিলা গোটেই মাৰ কাৰণে কৰি আছোঁ কালি যে আমি দাণ্ডিয়া কৰিলোঁ ইয়াত অকল মাৰ কাৰণে গ'লোঁ যে মাক আহ্বান কৰিছোঁ আমি ভালধৰণে আহক আপুনি আমাৰ অসমৰ কাৰণে আহ্বান কৰোঁ এড্ৰেছ আহি আপুনি ঠাকুৰবাৰী যেনেকৈ আমাৰ ডাঙৰ পূজা কৰি আছে আহি সিহঁতি দৰ্শন কৰক আৰু উইথ ডিচিপ্লিন কেলৈ নহ'লে মই চাওঁ ইয়াত মানুহকেইটা গোট খাই বহুত হুলস্থুল এটা হয় সেইটো হ'ব না ডিচিপ্লিনত আহক ডিচিপ্লিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে পূজাৰ ব্যাপক প্ৰস্তুতি মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী আজি ষষ্ঠীত বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ'ব দেৱী দুৰ্গাক বেলবৰণেৰে আৰম্ভ হ'ব দুৰ্গা পূজা সাজু হৈ উঠিছে যোৰহাটৰ পূজা মণ্ডপসমূহো